নমস্কাৰ সান্তনাস ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ যিটো মই নানৰ লগত খাবৰ কাৰণে বনাইছিলোঁ। আপোনালোকে নান পৰঠা ভাত সকলোৰে লগত খাব পাৰিব। লগতে এটা মাংসৰ ৰেচিপি আছে সৰু, সেইটো হৈছে লেমন পেপাৰ চিকেন। সেইটো মোৰ ছোৱালীয়ে বনাইছিলে। এদিন মই নিশ্চয় এই ৰেচিপিটো আপোনালোকক দেখুৱাম। এতিয়া কেনেদৰে বনাই চাওঁ আহক। মই লৈছোঁ আধা কেজি মাংস ধুই লৈছোঁ আৰু ইয়াতে দিছোঁ আদা নহৰু পেষ্ট 1 চামুচ। এতিয়া মই এইখিনি মেৰিনেট কৰি ৰাখিম অলপ সময়। আদা নহৰু পেষ্টৰ লগতে মই দিছোঁ মই লৈছোঁ আধা চামুচ হালধি গুড়ি, মই ইয়াত নিমখ 1 চামুচ দিছোঁ, কিন্তু মই নিমখটো দিয়া দেখুওৱা নহ'লে, ভিডিঅ'টো কৰা নহ'লে। এতিয়া ইয়াত মই দৈ দিম 4 চামুচ। এতিয়া দৈখিনি দি মই এইখিনি ভালদৰে সানি ল'ম। ভালদৰে সানি মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ম। আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিছোঁ। এতিয়া মই এটা মিক্সিৰ বাতিত 2টা ডাঙৰ বিলাহী কাটি লৈছোঁ, লগতে 15টামান কাজু দিছোঁ আৰু কেঁচা জলকীয়া এটা দিছোঁ। এতিয়া এইখিনি মই মিক্সিত মাৰি ল'ম। এতিয়া মই কেৰাহীখনত তেল দিছোঁ 3 চামুচ। ইয়াত তেল বেছি দিয়া নহয়, কম তেলতে বনাব পাৰি। দুটা ডাঙৰ পিঁয়াজ মিহিকৈ কুটি লৈছোঁ। এতিয়া তেলত সেইখিনি দি ভালদৰে ভাজি ল'ম। কেঁচা গোন্ধটো যাতে নাথাকে। এতিয়া ইয়াতে মই জলকীয়া গুড়ি দিছোঁ আধা চামুচ, ধনিয়া গুড়ি দিছোঁ 1 চামুচ, জিৰা গুড়ি দিছোঁ। জিৰা গুড়িটো মই অকণমান বেছিকৈ দিছোঁ, 1.5 চামুচমান দিছোঁ। আৰু হালধি গুড়ি দিছোঁ আধা চামুচ। এতিয়া এইখিনি ভালদৰে লৰাই ভাজি ল'ম পিঁয়াজৰ লগত। ভাজ খাইছে এতিয়া পিঁয়াজখিনি। ইয়াতে মই এতিয়া বিলাহীৰ পেষ্টখিনি দি দিম আৰু ভালদৰে লৰাই দিম। বিলাহীখিনিও অলপ ভাজ খাবলৈ দিম, কেঁচা গোন্ধটো যোৱালৈকে। এতিয়া মই ইয়াত নিমখ দি দিছোঁ আন্দাজমতে। মছলাখিনি ধুনীয়া গোন্ধ ওলোৱালৈকে অলপ ভাজিব। অকণমান ঢাকি দিছোঁ। এয়া মছলাখিনি ভালকৈ ভাজ খাইছে। এতিয়া মই ইয়াতে মাংসখিনি ঢালি দিছোঁ।
এতিয়া মাংসখিনি মছলাৰ লগত ভালদৰে মিহলি হৈ যোৱালৈকে লৰাম। আৰু অকণমান সময় ভাজ খাবলৈ দিম। এতিয়া ইয়াতে মই গৰম পানী অলপ দিছোঁ মাংসখিনি ভালকৈ সিজিবৰ কাৰণে। আৰু ঢাকি সিজিবলৈ দিছোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। এতিয়া মাংসখিনি উতল আহিছে ভালকৈ। এতিয়া ইয়াতে মই আধা চামুচ গৰম মছলা দিছোঁ। ভালদৰে লৰাই দিছোঁ। মোৰ মাংস হৈ গ'ল। এতিয়া পৰিৱেশন কৰিম। এয়া মই নানৰ লগত ছাৰ্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। খাবলৈ বৰ সোৱাদ হৈছে আৰু বনাব। আজিলৈ মই আহোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।